নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই বনাম কেঁচা জলকীয়া ধনিয়াৰ পাত শুকান মাছ আদা দি দিছোঁ। এতিয়া মই নিমখ দি দিম। আপোনালোকেও বাৰু এনেকৈ চাটনি বনাই খাবচোন, বহুত টেষ্টি হয়। আৰু চাটনিখিনি চাই কেনে পালে কমেণ্ট কৰি জনাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু তলত থকা বেলটো প্ৰেছ কৰি ল'ব, যাতে ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আগতীয়াকৈ পায়।